खुमगुरि गामियाव माइनरिटी हारिनि गासै सा 200निबो गोबांसिन रायजो राजाफ्रा बीजेपी दोलोआव जयनिं जादों। फैगौ बीटीसी बिसायख'थिखौ नोजोर लाखिनानै 2 नं गुमा बियाबाव गुबुन गुबुन दोलोजों लोगोसे बिटिआरनि मावफुं सोद्रोमा सजल कुमार सिंहनि दैदेननायाव बीजेपी दोलोआ गोख्रै खामानि मावगासिनो दं। बेबायदिनो दिनैबो गुमा बियाबनि सिङाव थानाय खुमगुरि गामियाव मोनसे जयनिं हाबाफारि जानानै थाङो। बे जयनिं हाबाफारियाव गासै सा 200निबो गोबांसिन माइनरिटी हारिनि रायजो राजाफ्रा बीजेपी दोलोआव जयनिं जाफैयो। गुमा समष्टिটো মানে ফার্স্ট ভোটার হল আমার মাইনরিটি, প্রথম ভোটার মাইনরিটি। তাতে মই আজি আমি যি কাম কৰি আছো দিন ৰাতি, কাৰণ ইয়াত বিজেপি জিকাবলৈ হলে আমার মাইনরিটির সাপোর্ট লাগিব। তো মাইনরিটি মানুহখিনি ইতিমধ্যে মই আজি এবছৰৰ পৰা গুমাত যেতিয়াৰ পৰা কাম কৰি আছো আৰু মাইনরিটি মানুহৰ যি উৎসাহ, যি আমাৰ বিজেপিৰ কৰ্মৰ পিনে চাই, বিশেষকৈ মহিলা মানুহসকলে যে আজি ট্ৰিপল তালাকৰ পৰা আৰম্ভ কৰি বিজেপিয়ে যি কাম কৰিছে তাৰ প্ৰতি আকৰ্ষিত হৈ আৰু আগন্তুক দিনত বিটিচিত সিহঁতে গম পাই গ'ল যে বিটিচিৰ শান্তি বজাই ৰাখিব লাগিব আৰু শান্তি বজাই ৰাখিবলৈ হলে ইয়াত বিজেপিক দৰকাৰ আছে। তাৰ কাৰণে আমাৰ মহিলাসকলে, বিশেষকৈ মাইনৰিটি মহিলাসকলে বিজেপিত জইন কৰি আছে। আৰু আজি আপোনালোকে দেখা পালে সাংবাদিক ভাইসকলে যে কুমগুৰি এটা গাঁও, এইটো হ'ল আমাৰ হাৰভাঙা বিচিডিচি। ইয়াত 8100ৰ ওপৰত আমাৰ মাইনৰিটি ভোট আৰু 100 অনলি আমাৰ হিন্দু ভোটাৰ। তো এই অঞ্চলত কিন্তু আজি বিজেপিৰ ঝাণ্ডা লৈ মাইনৰিটি ভাইসকলে ঝাণ্ডা ঘৰে ঘৰে লৈ ঘূৰি আছে আৰু ইয়াৰ প্ৰমাণিত হৈ গ'ল যে এইবাৰ আমাৰ মাইনৰিটি মুছলমান ভাইসকলে বিজেপিৰ লগত থাকিব আৰু বিজেপিক জিকাব আৰু বিটিচিৰ যি শান্তি প্ৰতিষ্ঠা হৈছে ইয়াক বৰকৰাৰ ৰখাৰ কাৰণে ইহঁতে কাম কৰি আছে। আৰু মই ভাবো এইবাৰ গুমা সমষ্টি প্ৰথমবাৰ বিজেপি কব্জাত আহিব। একচুৱেলি ইয়াত বিজেপি দুবাৰ প্ৰাৰ্থী দিছিল, আমাৰ এবাৰ 4000 মান ভোট পাইছিল এজন মাইনৰিটি মানুহক, সেকেন্ড টাইম আমাৰ এজন ৰায় মানুহক ভোট দিছিল, থাৰ্ড পজিশন আছিল, অলমোস্ট 5000 ভোটত পিছুৱাই আছিল। কিন্তু আজি আপোনাৰ গুমাৰ আজিৰ যি বিটিচিৰ পৰিস্থিতি, পৰিৱেশ অলপ সলনি হৈছে। আৰু মই ভাবো বিশেষকৈ ময়ো লাগি আছো, যেহেতু মই নিজে গুমাৰ সমষ্টিৰ এজন ভোটাৰ, তো মই ভাবো যে মোৰ গাঁৱত কুশ্যাঘাটি ভিচিডিচিত 2413টা মাইনৰিটি ভোট আছে আৰু এই ভোটখিনি মোৰ লগত আছে বুলি মোৰ এটা বিশ্বাস। আৰু বাকী অঞ্চলতো মাইনৰিটি ভোট দি মই এইবাৰ গুমা সমষ্টি 100% বিজেপিৰ দখলত যাব। আৰু গুমাত যি পিছ পৰি আছে, গুমাত যি কাম হোৱা নাই, এইখিনি 100% গুমাত কাম হব। আৰু গুমাৰ ৰাইজে ইতিমধ্যে বিজেপিৰ লগত আছে। গুমা বুলি নহয়, আপোনালোকে দেখা পাইছে যে পঞ্চায়তত মাইনৰিটি অঞ্চলত 100% মাইনৰিটি অঞ্চলত বিজেপিৰ জিলা পৰিষদ জিকিছে, বিজেপিৰ কাউন্সিলৰ জিকিছে। আৰু এইবাৰ এই ৰেকৰ্ড বিটিচিত হ'ব 100%। আৰু মই ভাবো যে মাইনৰিটি ভাইসকলে ইতিমধ্যে গম পাইছে যে কংগ্ৰেছে ইমান দিন আমাক ঠগিছে, বিপিএফে ইমান দিন মাইনৰিটি ভাইসকলক ঠগিছে। যেতিয়া বিটিচিত আছিল, যেতিয়া বিপিএফ আছিল, তেতিয়াৰ দিনত আমাৰ বড়ো ভাই আৰু মাইনৰিটি ভাইৰ লগত জাতিগত সংঘৰ্ষ হৈছিল। কিন্তু তাৰ কাৰণে দায়ী মই ভাবো যে কংগ্ৰেছ, যেহেতু ষ্টেটত কংগ্ৰেছ, চেন্ট্ৰেলত কংগ্ৰেছ আৰু বিটিচিত বিপিএফ আছিল, তাৰ কাৰণে দায়ী এই তিনিটা দলে। আৰু যেতিয়াৰ পৰা বিজেপি আহিছে আজি 10 বছৰত অসমত শাসন লৈ, 10 বছৰত অলমোস্ট 10 বছৰ হ'ব ধৰিছে, 10 বছৰত অসমত কোনো জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ হোৱা নাই, কোনো হাই কাজিয়া নাই আৰু বহুত শান্তিৰে বসবাস কৰিছে। আৰু যদি অপপ্ৰচাৰ বেলেগে চলাইছে, এইবিলাক বেলেগ কথা, এইটো কৰিব সেইটো কৰিব। আজি আপুনি ইলিগেল কাম কৰিলে বিজেপিয়ে এইটো 100% কৰিব। কিন্তু আজি মই কওঁ, য'ত আজি উচ্ছেদ হৈছে, কংগ্ৰেছে আজি কোশ্চিন কৰি আছে। যেতিয়া কংগ্ৰেছ 70 বছৰ ৰাজত্ব কৰিছে, তেতিয়া কিয় এই মানুহখিনিক পাত্তা দি যোৱা নাই? এই মানুহখিনিৰ হৈ কিয় কাম কৰা নাই? এই মানুহখিনিক ডি ভোটাৰ কোনে বনাইছে? ডি ভোটাৰ বনাইছে এজিপিৰ টাইমত, ফাৰ্ষ্ট ডি ভোটাৰ বনাইছে এজিপিৰ টাইমত, আৰম্ভ হৈছে প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ টাইমত। কিন্তু তাৰ পিছত কংগ্ৰেছে অসমত 15 বছৰ ৰাজত্ব কৰিছে, তেতিয়া আমাৰ মাইনৰিটি মুছলমান ভাইসকলক ডি ভোটাৰটো কিয় উঠাই থৈ যোৱা নাই? সেইকাৰণে মই 100% ভাবো কংগ্ৰেছ আৰু বিপিএফ মাইনৰিটি ভাইসকলক মানে খালি ভোটে লৈছে, মাইনৰিটি ভাইসকলে একো কাম কৰা নাই।
ইহঁতক ভোট লৈ সদায় সিহঁতক মানে ঠগবাজি কৰিছে। আজি 200 মানুহ যোগদান কৰিছে, 100% মাইনৰিটি মানুহ, মহিলা পুৰুষ দুটাই আছে, কিন্তু 100% মাইনৰিটি মানুহ।